নমস্কাৰ, আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম অৰ্জুন গছৰ কিছুমান ঔষধি গুণৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। অৰ্জুন গছ বহু বৰ্ষীজীৱী চিৰসেউজীয়া গছ। ইয়াৰ বৈজ্ঞানিক নাম টাৰ্মিনেলিয়া অৰ্জুন। অৰ্জুন গছৰ পাত বল্লম আকৃতিৰ। ইয়াৰ গা গছৰ ৰং পাতল হালধীয়া। এইবিধ উদ্ভিদৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। তদুপৰি সামান্য পৰিমাণে টেনিন আৰু অৰ্জুনিন, মেগনেছিয়াম, এলুমিনিয়াম আদি পোৱা যায়। অৰ্জুন গছৰ ছাল পিহি হাড় ভঙা অংশ ঠিকমতে বহুৱাই লেপ দি এসপ্তাহমান সেই ঠাই বান্ধি ৰাখিলে হাড় জোৰা লাগে। এজমা ৰোগীৰ বাবে অৰ্জুন গছৰ বাকলি উপকাৰী। গাংটি হ'লে অৰ্জুন গছৰ গুটি মিহিকৈ পিহি গাংটি হোৱা স্থানত লেপ দিলে গাংটি নোহোৱা হয়। হৃদপিণ্ডৰ ৰোগত অৰ্জুন গছৰ বাকলিৰ গুড়ি কৰি খালে উপকাৰ পোৱা যায়। অৰ্জুন গছৰ ছাল থেতেলিয়াই গাখীৰৰ লগত সিজাই সেই মিশ্ৰণ 1-2বাৰকৈ দিনে 2-3 চামুচ খালেও হাড় ভঙাত উপকাৰ পোৱা যায়। যক্ষ্মা ৰোগত অৰ্জুনৰ ছালৰ গুড়ি এচামুচৰ লগত বগা বাহক পাতৰ ৰস 2 চামুচ দিনে 1-2বাৰকৈ খালে ৰোগ নিৰাময় হোৱাত সহায় হয়। ৰক্তপিত্ত হ'লে অৰ্জুনৰ ছাল থেতেলিয়াই এৰাতি তিয়াই সেই পানী 2-3 চামুচকৈ দিনে 1-2বাৰকৈ খালে ভাল ফল পোৱা যায়। বুকু ধপধপাই থাকিলে অৰ্জুন গছৰ ছাল 5 গ্ৰাম গুড়ি কৰি ছাগলীৰ গাখীৰ, চেনি, ঘিউ, মৌ সম পৰিমাণৰ লৈ দিনে 1-2বাৰকৈ খালে আৰাম পোৱা যায়। শৌচৰ লগত তেজ পৰিলে অৰ্জুন গছৰ ছালৰ গুড়িৰ লগত ছাগলীৰ গাখীৰ মিহলাই খালে ৰোগ নিৰাময় হয়। অৰ্জুন গছৰ ছালৰ ৰসেৰে কুলি কৰিলে মুখৰ ভিতৰত ছাল ছিঙা বা মুখৰ ভিতৰত হোৱা ঘাঁ ভাল হয়।